নমস্কাৰ, মই নীলোৎপল আৰু আড্ডালে আপোনাক স্বাগতম। আজি আমি আলোচনা কৰিম অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ চাহ উদ্যোগৰ বিষয়ে। বৰ্তমান মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ প্ৰভাৱত অকল পেট্ৰল, ডিজেল বা ৰন্ধন গেছেই নহয়, অসমৰ চাহৰ ওপৰতো এক অশনি সংকেত কঢ়িয়াই আনিছে। বিশেষকৈ আমাৰ ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ খেতিয়ক এতিয়া এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ গৈ আছে। কিয় এই সংকেত আহিছে আৰু বণিক গোষ্ঠীয়ে যাতে ইয়াৰ সুবিধা ল'ব নোৱাৰে, তাৰ কাৰণে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসমূহে কি পদক্ষেপ ল'ব লাগে তাৰ বিষয়ে বিতংকৈ আলোচনা কৰিম এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাহ বৰ্ডৰ শেহতীয়া তথ্য বিত্তীয় বৰ্ষ 2025-26ৰ তথ্য অনুসৰি ভাৰতে যোৱা বছৰ প্ৰায় 280 মিলিয়ন কেজি চাহ বিদেশলৈ ৰপ্তানি কৰি এক অভিলেখ গঠন কৰিছিল। কিন্তু এই 280 মিলিয়নৰ আটাইতকৈ ডাঙৰ অংশটো ক'লৈ গৈছিল জানেনে? 280 মিলিয়ন চাহৰ ভিতৰত ইৰাকলৈ গৈছিল প্ৰায় 53 মিলিয়ন, UAE-লৈ গৈছিল 51 মিলিয়ন আৰু ইৰাণলৈ গৈছিল প্ৰায় 11 মিলিয়ন। অৰ্থাৎ আমাৰ দেশৰ মুঠ চাহৰ ৰপ্তানিৰ 45-ৰ পৰা 40% চাহ এই মধ্যপ্ৰাচ্যৰ দেশসমূহলৈ যায়। আৰু বৰ্তমান যিহেতু যুদ্ধৰ ফলত সাগৰীয় পথত জাহাজ চলাচলত বাধা আহি পৰিছে আৰু লগতেতো ইৰাণটো যুদ্ধত বিধ্বস্ত হৈছে, সেয়ে চাহৰ ৰপ্তানি খৰচ বা সেই দেশসমূহত চাহৰ চাহিদাৰ ওপৰতো প্ৰভাৱ পৰিব। এই সংকটৰ সময়ত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল অতি সাৱধান হোৱাটো জৰুৰী, কাৰণ বজাৰত যেতিয়া চাহিদা কমে আৰু আমাৰ চাহ কিনিবলৈ অহা বণিক গোষ্ঠীসমূহে বা ফেক্টৰী মালিক পক্ষই চাহৰ চাহিদাৰ কথা উল্লেখ কৰি বা চাহৰ গুণগত মানদণ্ডৰ কথা উল্লেখ কৰি কেঁচা পাতৰ দামটো বহুত তললৈ নমাই আনিব। আৰু এই কেঁচা পাতৰ দামটো গুণগত মানদণ্ডক ধিয়াই দি যাতে কেঁচা পাতৰ দামটো তললৈ নমাই আনিব নোৱাৰে, সেইবাবে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যিটো উৎপাদিত কেঁচা পাত, সেইসমূহৰ গুণগত মানদণ্ড আপোনালোকে অটুট ৰাখিবলৈ চেষ্টা কৰিব। আৰু মনত ৰাখিব, গুণগত মানদণ্ডৰ চাহৰ চাহিদা সদায় আছে আৰু থাকিব। আপোনালোক সতৰ্ক হোৱাৰ এইকাৰণে প্ৰয়োজন যে যুদ্ধক দোহাই দি বহুতো মধ্যভোগী বা বণিক গোষ্ঠীয়ে এই ক্ষুদ্ৰ চাহ খেতিয়কসমূহৰ পৰা অতি কম দামত চাহটো কিনিবলৈ চেষ্টা কৰিব। আৰু তেওঁলোকে ক'ব পাৰে যে চাহৰ ৰপ্তানি বন্ধ হৈছে, গতিকে চাহৰ বজাৰ ভাল নহয়। কিন্তু মনত ৰাখিব, পৃথিৱীৰ অকল মধ্যপ্ৰাচ্যতে ভাৰতৰ চাহৰ ডিমাণ্ড আছে এনেকুৱা কোনো কথা নাই। মধ্যপ্ৰাচ্যৰ দেশসমূহৰ বাহিৰেও চীন বা অন্যান্য দেশসমূহতো আমাৰ অসমৰ চাহৰ এতিয়াও ভাল ডিমাণ্ড আছে। আৰু এই সময়খিনিত আপোনালোকে ক্ষুদ্ৰ চাহ খেতিয়কসমূহে একগোট হৈ নিজৰ অধিকাৰৰ বাবে সচেতন হ'ব লাগিব। আৰু গতিকে লোকচানৰ ভয়ত আপোনালোকে গুণগত মানদণ্ডৰ চাহবিলাক অতি কম দামত বিক্ৰী নকৰিব। আৰু যিমান পাৰে আপোনালোকে নিজৰ চাহৰ গুণগত মানদণ্ড অৰ্থাৎ কোৱালিটিটো ধৰি ৰাখিবলৈ চেষ্টা কৰিব। কিন্তু যদি আপোনালোকে কোৱালিটি ধৰি নাৰাখে, তেতিয়া আপোনালোকক এই সংকটৰ সময়ত কিন্তু বচাব নোৱাৰে। বণিক গোষ্ঠীয়ে আপোনালোকক দবাবলৈ চাবই। আৰু যিহেতু যুদ্ধখন আমাৰ হাতত নাই, কিন্তু আমি নিজৰ উৎপাদিত চাহৰটো কোৱালিটিটো আমি নিজেই ধৰি ৰাখিব পাৰিম। আৰু এইখিনিতে আৰু এটা কথা কওঁ, আপোনালোকে চাহৰ কোৱালিটি ধৰি ৰখাৰ উপৰিও ৰাসায়নিক দ্ৰব্য যিবিলাক চাহত ব্যৱহাৰ কৰে, সেইবিলাকৰ ওপৰতো খুব মন দিব লাগিব। কাৰণ যদি কেনেবাকৈ আপোনালোকৰ চাহত লিমিটতকৈ বেছিকৈ ৰাসায়নিক দ্ৰব্য যদি কেনেবাকৈ কোনোবা ফেক্টৰী বা এনেকুৱা বণিক গোষ্ঠীয়ে ডিটেক্ট কৰে, তেতিয়া কিন্তু সেইটোক ধিয়াই দিও আপোনালোকৰ এটা ফেক্টৰীত যদি কোনোবা এজন ক্ষুদ্ৰ চাহ খেতিয়কৰ যদি চাহত যদি সেইটো ডিটেক্ট কৰিবলৈ তেখেতসকলে সুবিধা পায়, তেতিয়া কিন্তু সেই ফেক্টৰীটোত ছাপ্লাই দিয়া সমূহ ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহতে সেই কথাটোকে ধিয়াই দি তেখেতসকলে দামটো তললৈ নমাই আনিব। গতিকে সাৱধান হওক ৰাসায়নিক দ্ৰব্য প্ৰয়োগৰ ক্ষেত্ৰত। PPC অনুদিত অকল ৰাসায়নিক দ্ৰব্যহে প্ৰয়োগ কৰক, তাকো যিটো পৰিমাণে দিয়ে তাতকৈ PPC অনুদিত যিটো পৰিমাণ তাতকৈ বেছি পৰিমাণে আপোনালোকে ব্যৱহাৰ নকৰিব। লাগিলে 2 টকা খৰচা বেছিয়ে পৰক, কিন্তু কথাটো হৈ গ'ল কি, আপোনালোকে যদি PPC অনুদিত কেমিকেলবিলাক ব্যৱহাৰ কৰিবলৈ যাওঁতে বজাৰত পোৱা যিকোনো ধৰণৰ কেমিকেলতকৈ যদি 2 পইচা বেছিও পৰে, কোনো কথা নাই, কাৰণ আপোনাৰ চাহৰ ওপৰত তেতিয়া কোনেও আঙুলি টোৱাব নোৱাৰিব। নহ'লে কিন্তু
এই বছৰ সেই যুদ্ধক দিয়াই দি যিটো বণিক গোষ্ঠীয়ে খেলখন আৰম্ভ কৰিব তেতিয়া কিন্তু আপোনালোকৰ ব্যৱসায়ত বা সেই কৃষিত যথেষ্ট লোকচান হোৱাৰ সম্ভাৱনা আছে ভিডিঅ'টো শ্বেয়াৰ কৰি সকলো ক্ষুদ্ৰ চাহ খেতিয়কক যাতে সচেতন হোৱাত সহায় কৰে তাৰ বাবে অনুৰোধ জনালোঁ PPC সম্পৰ্কীয় কিবা তথ্য বা কথা জানিবলগীয়া থাকিলে মোক কমেণ্টত সুধিব পাৰে মই যিমান পাৰোঁ যথাসাধ্যে উত্তৰ দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু আপুনি যদি আড্ডাত নতুন হয় এনেকুৱা ধৰণৰ বিভিন্ন আলোচনাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ